বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ' নতুন ৰেচিপি লৈ মোৰ ইউটিউব চেনেল ৰিঅ'ছ পাকঘৰ। আজি এটি অতি কমন ৰেচিপি। আহক অকণো পলম নকৰি ইনগ্ৰিডিয়েণ্টছখিনি চাই লওঁ। এয়া কেঁচা গছৰ আদাৰ পাত, আলু সৰুকৈ কাটি লৈছোঁ, পিঁয়াজ সৰুকৈ কাটি লৈছোঁ, ৰঙালাও সৰুকৈ কাটি লৈছোঁ, জলকীয়া, কেঁচা জলকীয়া, আদা নহৰু পেষ্ট অলপ বেলেগে বেলেগে লৈছোঁ, আৰু এয়া জিৰা জালুক মই এইটো ভাজি গুড়ি কৰি লৈছোঁ। এই মাংস মই আধা কিলোমান লৈছোঁ প্ৰায়, মানুহ হিচাপে ল'ব আপোনালোকে। হালধি দিম, তাতে মই জিৰা জালুকৰ গুড়ি আধা পৰ্চন এতিয়া দিম আৰু অলপমান পিছৰ কাৰণে ৰাখি থৈ দিম। চেম আধা পৰ্চন মই ইয়াতে ল'ম, এই আদা নহৰু। পিঁয়াজখিনি এৰুৱাই লৈছোঁ। অকণমান মিঠাতেল দিম। মিঠাতেলটো দিলে কি হয়, যিখিনি বস্তু মই ইউজ কৰিছোঁ মাংসত ধুনীয়াকৈ লাগি ধৰিব, যিহেতু অলপ লুব্ৰিকেটেড হয় তেলটো, গতিকে মিঠাতেলটো ইউজ কৰিছোঁ। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিহলাই দিম। অকণমান নিমখ ইউজ কৰিম আৰু ধুনীয়াকৈ মিহলাই এইটো প্ৰায় 20-25 মিনিটমানৰ কাৰণে মই ঢাকি ফ্ৰিজত থৈ দিম, যাতে ফ্ৰিজত থ'লে কি হয় বস্তুটো কনডেন্স হ'ব আৰু মছলাখিনি ধুনীয়াকৈ মাংসত সোমাই যাব। এইটো আপোনালোকে এনেও ৰাখিব পাৰে, ফ্ৰিজত নথ'লেও হ'ল, ঢাকি পেলাই 15-20 মিনিটৰ কাৰণে ৰাখি দিব। আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' আপোনালোকে ভাল পায় তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু বেল বাটনটি প্ৰেছ কৰি দিব, যাতে মোৰ ফিউচাৰৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। ধুনীয়াকৈ মিশ্ৰণ হৈ গৈছে, প্ৰায় 15 মিনিট হৈ গ'ল। গতিকে মই কেৰাহী এটাত তেল দি লৈছোঁ। তেলখিনি গৰম হ'লে মাংস যিখিনি মই মেৰিনেটেড কৰি থৈছিলোঁ মাংসখিনি মই এতিয়া ফ্ৰাই কৰিম ধুনীয়াকৈ। এইটো এটা কমন ৰেচিপি আৰু আমি আগতে বহুতবাৰ খাইছোঁ, সকলোৱে খাইছে, কিন্তু সকলোৱে বনোৱা ধৰণটো ষ্টাইলটো বেলেগ। গতিকে মই এনেকৈ বনাইছোঁ, আপোনালোকে কেনেকৈ বনায় মোক কমেণ্টত জনাব পাৰে, আৰু এনেধৰণে বনাই আপোনালোকে কেনেকুৱা পালে খাই সেইটোও জনাব। অলপ লৰাই দিম, যিহেতু মাংসখিনিত মছলাটো মই মাৰি লৈছিলোঁ, গতিকে অলপ তলত লাগিব পাৰে, গতিকে অলপ লৰাই থাকিব সঘনে। ধুনীয়া ফ্ৰাই লাগি গৈছে। ধুনীয়া ফ্ৰাই লাগিবলৈ আৰম্ভ হৈছে, আৰু মই ইয়াত কোনো ধৰণৰ এক্সটাৰ্নেল মছলা ইউজ নকৰোঁ। চিম্পুল ৰেচিপি, একদম ঘৰুৱা, গতিকে এনেকৈ বনাই খাব পাৰে আপোনালোকে। মই মাংসখিনি বেলেগ এটা বাচনত উলিয়াই থৈ দিম। মাংস ভজাটো ৰেডি হ'ল। তেলখিনি যিহেতু গৰম হৈ আছে, মই পিঁয়াজ দি দিছোঁ ইয়াত। কেঁচা জলকীয়া, আদাৰ পাত কেইটামান দিম। আদাৰ পাতটো একচুৱেলি বৰ ধুনীয়া এটা স্মেল এটা আহে, আৰু গৰমে গৰমে খাবলৈ ইমান ধুনীয়া, ঠাণ্ডা দিনত বিশেষকৈ, গতিকে মই আদাৰ পাতটো ইউজ কৰিছোঁ। আৰু যিখিনি মই আদা নহৰুৰ পেষ্ট ৰাখি থৈছিলোঁ তাক সেইখিনি দিছোঁ, আৰু গোটেইখিনি বৰ ধুনীয়াকৈ মিহলাই ল'ম, লৰাই থাকিম। এটা পিঁয়াজখিনি ভজা লাগিলে এটা ধুনীয়া ধৰণৰ এটা কালাৰ এটা আহে, গতিকে কালাৰটো অহালৈকে অলপমান হালধি ইউজ কৰিম। এইটো পিছতো ইউজ কৰিব পাৰে, মই এতিয়াই দিছোঁ। এতিয়া ইয়াত ৰঙালাও আৰু আলু, অকণমান নিমখ দি দিম। নিমখটো দিলে একচুৱেলি কি হয়, আপোনাৰ বস্তুখিনি সোনকালে সিজে, গতিকে নিমখ অলপ ইউজ কৰিম ইয়াত।
কৰি এইটো অলপ লৰাই মই প্ৰায় ঢাকি দিম 15-20 মিনিটমানৰ কাৰণে চিমত। অলপ মাজে মাজে লৰাই থাকিম যাতে বস্তুটো সিজে। এতিয়া পানী দিবলৈ পৰা হৈছে, অকণমান পানী দিম। পানীটো একেবাৰে বেছিকৈ নিদিব, অকণমান অকণমান দিব, যাতে পানী যিখিনি দিয়ে আপুনি গৰম পানী যদি ইউজ নকৰে তেতিয়া গৰম হৈ থাকিব। মই প্ৰায় 15-20 মিনিটমান উতলালোঁ, গতিকে বহুত ধুনীয়াকৈ সিজি গৈছে ৰঙালাওখিনি। এতিয়া ভাঙি দিম, গোটেইখিনি ৰঙালাও ধুনীয়াকৈ ভাঙি দিম। বৰ ধুনীয়া কালাৰ এটা আৰম্ভ হৈছে আৰু বৰ ধুনীয়া স্মেল এটা আহিছে, আৰু এটা গোটা একদম মানে এটা গোটা গ্ৰেভি এটা হৈছে। এতিয়া মাংসখিনি দি দিম। ধনিয়াৰ পাত হাতেৰে ছিঙি দিছোঁ। আৰু যিখিনি মোৰ জিৰা জালুক মই ৰাখি থৈছিলোঁ পিছত দিম বুলি, এইখিনি মই দি দিম এতিয়া। আৰু গোটেইখিনি ধুনীয়াকৈ এটা লৰাই দিম অলপমান। পানী দিব পৰা হৈছে, গতিকে অলপ পানী দিছোঁ। আপোনালোকে যদি ভাবে এনেকৈ খাই ভাল পায় তেনেহ'লে পানী দিলেও কথা নাই, পানী নিদিয়াকৈ খাই ভাল পালে। মই অলপমান কাঢ়ি বনাম বুলি ভাবিছোঁ, গতিকে অলপ কাঢ়ি দিছোঁ, পানী দিলোঁ। গতিকে মোৰ ৰেচিপি আজি ৰেডি। প্ৰায় 20 মিনিটমান ঢাকন দি পেলাই উতলালোঁ, আৰু এতিয়া মোৰ কাৰী ৰেডি। ধুনীয়া এটা গোন্ধ আহিছে আৰু ধুনীয়া কালাৰ হৈছে। আপোনালোকে বনাই খাব এনেকৈ ঘৰত, আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব।